নমস্কাৰ বন্ধুসকল, প্ৰথমতে আপোনালোকক RT786 চেনেললৈ স্বাগতম জনাইছোঁ। ভিডিঅ'টো যদি ভাল লাগে ছাবস্ক্ৰাইব কৰিব। আজিৰ গুৰুত্বপূৰ্ণ খবৰটো হ'ল সময় 19 এপ্ৰিল নিশা 12 বজালৈ বিশ্বত কৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা 23,89,502 জন। মৃত্যু হোৱা লোকৰ সংখ্যা 1,64,240 জন। আটাইতকৈ বেছি লোক মৃত্যু হৈছিল আমেৰিকাত 40,129 জন। আটাইতকৈ বেছি লোক আক্ৰান্ত হৈছিল আমেৰিকাত 7,56,602 জন। কেইখনমান দেশত কৰোনা ভাইৰাছত মৃত্যু হোৱা লোকৰ তথ্য। আমেৰিকাত 40,129 জন, স্পেইনত আছিল 20,453 জন, ইটালীত আছিল 23,660 জন, ফ্ৰান্সত 19,718 জন, চীনত 4,632 জন, ইৰাণ 5,118 জন, ইংলেণ্ড 16,060 জন, বাংলাদেশ 91 জন, পাকিস্তান 168 জন, নেপালৰ মৃত্যুৰ সংখ্যা আছিলে 0, ৰাছিয়াত 361 জন, গ্ৰীচ 113 জন, জাপান 236 জন, ভাৰত 559 জন। ভাৰতত কৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা 17,296 জন। ভাৰতত কৰোনা ভাইৰাছত আক্ৰান্ত হৈ নিহত হোৱা লোকৰ সংখ্যা 559 জন। ভাৰতত বিভিন্ন ৰাজ্যত কৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা: অসমত আছিলে 34 জন, মহাৰাষ্ট্ৰ 4,200, তামিলনাডু 1,477 জন, দিল্লী 2,003 জন, তেলেংগানা 858 জন, ৰাজস্থান 1,478 জন, উত্তৰ প্ৰদেশ 1,099 জন, কেৰালা 401 জন, অন্ধ্ৰপ্ৰদেশ 647 জন, মধ্যপ্ৰদেশ 1,407 জন, গুজৰাট 1,743 জন, কৰ্ণাটক 390 জন, হাৰিয়ানা 250 জন, জম্মু কাশ্মীৰ 350 জন, পাঞ্জাৱ 244 জন, পশ্চিমবংগ 310 জন, বিহাৰ 93 জন, উত্তৰাখণ্ড 44 জন, চণ্ডীগড় 26 জন, লাডাখ 18 জন, আন্দামান আৰু নিকোবৰ 15 জন, ছত্তীশগড় 36 জন, ঝাৰখণ্ড 41, ত্ৰিপুৰা 2 জন, মণিপুৰ 2 জন, অৰুণাচল প্ৰদেশ 1 জন, মিজোৰাম 1 জন, নাগালেণ্ড 1 জন, মেঘালয় 11 জন।